আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে এটা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব কি হল আজি ইমান দেৰি যে মই দোকান দেৰিকে খোলো সোনকালে খোলো তোৰ কি টকা তই কি অকল মোৰ লগত কাজিয়া লাগু লাগু কৈ থাকনি কোনোবাহে মোৰ দোকানৰ সন্মুখত আহি ৰৈ আছে এইটো মানে মই বুলিহে তোৰ লগত লাগি আছো বুজিছ এই মাৰক জুকাই নলবি কিন্তু কথা বেয়া হৈ যাব ঐ ছোৱালী তই যাবিনে এতিয়া ইয়াৰ পৰা ইনে দোকানখন খোলা আজি মোৰ দেৰি হৈছে আৰু তই আহি মোৰ মাথাটো চুবাই নাথাক যা ইয়াৰ পৰা বেছি হৈছে তোৰ চাই আছো তোক এই ছোৱালীজনীৰ পৰা আৰু শান্তি নাই সৰু ল'ৰা ছোৱালীৰ দৰে একদম অলৌতলৌকে ঘূৰি ফুৰে যেন তাইৰ একো দায়িত্বই নাইকিয়া আহক আজি এক ভালকৈ দিব লাগিব মোৰ কথা একদম তাই নুশুনা হৈছে কি হলো ৰাংঢালি কাক ইমানকে বকি আছা চুপ থাক একো কথাই নকবি তই ৰাতিপুৱা হ'বলৈ পাই কি নেপাই ক'ত টহল দিবলৈ যাওঁ তইহে জানিবি তই যদি এনেকৈ থাক তোক চাবলৈ ক'ৰ পৰা ল'ৰা আহিব কচোন তোক লৈহে মোৰ বহুত চিন্তা আই ঐ মোৰ ৰাংঢালিজনীৰ খং উঠিছে চোৱা চাওঁ চুমা এটাকে খাওঁ আঁতৰ হয় এইখিনিৰ পৰা এনেই মোৰ খং উঠি আছে দুইজনী চাহ আহি পেলাই আছে দুইজনী এজনী দুইজনী দেখিছোন দুইজনী ৰাতিলৈ উঠাই দিম গৈ ৰাতিকে আহিম কিন্তু ৰমেন দা ঐ এই চোৰকেইটা দেখোন আমাৰ ঘৰফালে গৈ আছে হেল্ল' হেৰা শুনিছা আজি আমাৰ ৰাস্তাত ৰঘুৱাৰ অন্ন গৈ থকা দেখিছিলোঁ তুমি ভিতৰতে সোমাই নাথাকিবা অলপ বাৰীফালে মন কৰিবা ঐ ৰঘু কি আজি যদি ক'ৰবাৰ পৰা মালটা উঠাব পাৰোঁ নহয় পাৰ্টিটো কিন্তু ভাল হ'ব আজি পাৰ্টি আহোঁতে বাটত ছাগলী চাই আহিছিলোঁ নহয় উঠাই দিওঁ ৰাতিকে বৈ তাকেহে ঐ ৰমেন দাহঁতৰ ঘৰটো ওচৰতে আৰু সিহঁতৰ ঘৰত মজা ছাগলী এজনী আছে উঠাই দিওঁ নি আজি ব'ল নহ'লে বৈ বৈ ঐ ছোৱালী ক'ত যা শুনচোন তই অলপ আজি মোক বাৰীত লাগি দিব লাগিব মই আজি নোৱাৰো দেই মোৰ বহুত কাম আছে মই ওলালোৱে যদি সময় হয় কাইলৈ কৰি দিম তই ৰ মই যাওঁ ভাল ছোৱালী এজনী জন্ম দিলোঁ লোকৰ ঘৰৰ ছোৱালী কেঁচুৱাৰ মাক হ'ল আমাৰ এইজনী গাত কথা কেতিয়া পৰিব জানো ইমান গৰমত আহি দোকানখন খোলো এই মানুহবোৰে বাকীবোৰ দিবলৈ পাহৰে যদি বাকী দিবই নোৱাৰে মানুহবোৰে নিয়ে কেলে বাৰু
এইটো হেমন্ত, ইয়াৰ আছে 300 টকা। অঁ এইটো ৰাহুল, ইয়াৰ আছে 500 টকা। এইটো বিশ্ব, ইয়াৰ আছে 300 টকা। বাকীবোৰ যদি নিদিয়ে মই দোকানখন কেনেকৈ চলাম বাৰু? এনেকৈ আৰু নোৱাৰি দেই, মই কেনেকৈ চলাম বাৰু দোকানখন? মানুহবোৰ যে কি হ'ব নাজানো আৰু। অঁ চা হাতখন আহচোন, তই হোৱা নহয় যে পাগলামি কৰি থাক কেলে হা? কি পাগলামি কৰিলো হা? কি পাগলামি কৰা দেখিলি তই? পাগলামি নহয় যদি কি হা? সময় নাই সদায় সদায় আৰু কি সদায় সদায় হ'ব বাদ দে, তোলৈ কিবা এটা লৈ আহিছিলোঁ, খাই ল'বি আহ। নাখাওঁ মই একো। ঠিক আছে, নালাগে খাব। ৰচোন দে খাম। অ'লা অঁ এইকেইদিন আমি চুৰু কৰিব পৰা নাই, গম পাৱ নাই? ভাল ছাগলীজনী নাই, হাঁহ কুকুৰাটো নায়েই, গাঁওখনৰ ভিতৰত মৰি শেষ হৈ গ'ল। পিছে এতিয়া অহা 5 তাৰিখে EMI দিব লাগে বাইকখনৰ, গম পাৱ নাই? পইচা পাতি নাইকিয়া হৈ গৈছে, কি কৰোঁ বাৰু? মোৰ একেহে কেলা দেখিছ নাই, মোবাইল কেলা EMI শেষেই হোৱা নাই কেলা, মোবাইল ভাঙি চেচে চেট। ক'ত পাওঁ বে এতিয়া কেলা? কেলা কিবা এটা কৰিব লাগিব জান, 5 তাৰিখ পালেহিয়ে। হেৰি নহয়, সেই নদীৰ পৰাই ছাগলী কেইজনমান দেখিছিলোঁ, অঁ তালৈকে যাবই নহ'লে। পাৰি, ব'ল নহ'লে। ঐ সাগৰ, কি হ'ল? দোকানখনে ইয়াত আহি বহি আছোহি যেন। কিনো কবি, গৰমত দোকানৰ ভিতৰত সোমাই থাকিব নোৱাৰি, সেইকাৰণে বাহিৰতে বহি আছোঁ। বাৰু সেইবোৰ বাদ দে, সেইদিনাতো দোকানলৈ আহিছিলোঁ, দোকানত দেখোন একো মালেই নাইকিয়া। মাল অলপ ভৰা আকৌ দোকানত, নহ'লে দোকান চলিব ক'ৰ পৰা? কি কবি আৰু, বাকী নিয়ে, বাকীবোৰ দিবলৈ পাহৰে মানুহবোৰে। এতিয়া আৰু কেইদিনমানৰ পাছত যি দেখিছোঁ, দোকানখন মোৰ লাল বাতি জ্বলিব আৰু। হেৰি নহয়, তোৰ দোকানত এনেই মোৰ কিবা বাকী চাকি আছে নেকি? কবিচোন মোক, দি দিম বাকীটো। আছে, তোৰ 2 টকামান নথকা নহয়। তোক আকৌ দেখি পাবলৈ নাই নহয়। পিছে আজি কি কাৰণে আহিলে? কিনো কবি, এই গৰমত ঘৰত সোমাই থাকি এনেই মূৰটো গৰম হৈ থাকে। তাৰ পাছত আকৌ এজনে ফোন কৰি কথা নাই বতৰা নাই, যি টি কথা খোবা কৈ এনেই মূৰটো গৰম কৰি থাকে। সেইকাৰণে ভাবিলোঁ তোৰ দোকানলৈ গৈ শিখৰ এটাকে খাই আহোঁগৈ। পিছে তই পইচা দিবি জানো? হেৰি, আজিতো লিখিয়ে থবি দে, একেবাৰে পাছত মিলাই দিম। হ'ব আৰু, পিছে দিলে ভাল দেখি আৰু দেই। আজি মই বৰ অকলশৰীয়া হৈ পৰিছোঁ। মোৰ গাটো ইমান বেয়া লাগিছে, ইমান জ্বৰ উঠিছে, মোৰ খবৰ এটা ল'বলৈ কোনো মানুহ নাই। ঐ, তই দোকান চোকান খোলা নাই যে? তোৰ দোকানলৈ গৈছিলোঁ, তাত তোক নাপায়হে তোক বিচাৰি ইয়ালৈ আহিলোঁ। কিয় গৈছিলি দোকানলৈ তই? মানুহ আকৌ দোকানলৈ কেলৈ যায়? বস্তু আনিবলৈহে যায়। আমাৰ ঘৰত চাহপাত শেষ হৈছিল, চাহপাত আনিবলৈকে গৈছিলোঁ। চাহ ছোৱালী, মই তোৰ কথা ভালদৰে জানো। তই দোকানৰ পৰা একো চাহপাত আনিব যোৱা নাই, তই মোক আমনি কৰিবলৈহে গৈছিলি। এইটোৱে অকল মোৰ আমনি কৰাবহে দেখি থাকে, মৰমবোৰতো বুজি নাপাওঁৱে। হ'ব দে, নাযাওঁ আজিৰ পৰা তোৰ দোকানলৈ। তোৰ মৰমবোৰ মানে? সেইবোৰ বাদ দে। পিছে তই আজি দোকান কিয় বন্ধ কৰি থৈছ সেইটো ক। কালি ৰাতিপুৱাৰ পৰা মোৰ গাটো অলপো ভাল নাই, দোকানখন সেইকাৰণে বন্ধ কৰি ৰাখিছোঁ, আৰু একো কাম কৰিবলৈ মন নাযাওঁ। পিছে কিবা বনাই কৰি খাইলে নাই? গাটো ইমান বেয়া লাগিছে, একো বনাই কৰি খাবলৈ মন নাযাওঁ। আৰু এটা কথা কি জান, এনেবোৰ কথাতে মালে বহুত মনত পৰে। আগতে মোৰ গা বেয়া হওঁতে মায়ে মোক গৰম ভাত বনাই খুৱাইছিলে, ভৰি মালিচ কৰি দিছিলে, আনকি গোটেই ৰাতি টোপনি ক্ষতি কৰি মোৰ ওচৰতে বহি থাকে। আৰু এতিয়া মা নোহোৱাৰ পিছৰ পৰা মই কেনেকৈ আছোঁ, কি কৰিছোঁ, কি খাইছোঁ, মোৰ খবৰ এটা ল'বলৈ কোনো মানুহ নাই। মই বৰ অকলশৰীয়া পৰিছোঁ। তেনেকৈনো কিয় কৈছ? আমিবোৰ আছোঁ নহয়। আৰু বৈ দিয়া, আমাৰ ঘৰত মায়ে ভাত বনাই থৈছে, তাৰে কেইটামান খাই আহিবিগৈ। এতিয়া নাযাওঁ দে, পাছতে যাম। আৰু তই মোৰ লগত এনেকৈ লাগি নাথাকিবি। গাঁৱৰ মানুহে বহুত বেয়া দৃষ্টিয়ে চায়, বহুত নানা ৰকমৰ কথা পাতে, গম পালি? হ'ব দে, তোৰ গা বেয়া হৈ আছে, আজি বেছি কথা নাপাতো। তোক বহুত কথা ক'বলৈ আছে, পাছতে কেতিয়াবা ক'ম। এতিয়া মই যাওঁ, তই ৰ। মা শুনচোন, মাতি থাকিলেনো কেলে মাত নিদিয়? কৈ যা, শুনি আছোঁ নহয়। মা
তই বাৰু মই কেনেকুৱা ল'ৰা পোৱাটো বিচাৰ? আও তই আজি বৰ আচৰিত কথা এটা সুধি দিলি যেন। তই কাৰোবাক ভাল পাৱ নেকি? গাভৰু ছোৱালী ন, কাৰোবাক ভাল লাগিবও পাৰে। ঐ, তোক আজি মই মিছাকৈ নহয় সঁচাকৈ কৈছোঁ, মই তোক ভাল পাওঁ আৰু তোৰ অবিহনে মই থাকিব নোৱাৰোঁ। কিন্তু মই তোক সেই দৃষ্টিয়ে আজিলৈকে চোৱা নাই আৰু তোক মই চাবও নিবিচাৰোঁ। কিন্তু কিয়? প্ৰশ্ন নকৰিবি আৰু মোৰ ওচৰলৈ পৰাপক্ষত নহাকৈ থাকিবি, মই অশান্তি পাওঁ। সাগৰ, শুনচোন, মই তোক মোক ভাল পাবলৈ জোৰ নকৰোঁ, কিন্তু কি হলো? তই যে আজি মোক ইমান লৰালৰিকৈ মাতি পঠিয়ালি? তই যে মোক ভাল পাওঁ কৈছিলি, কিন্তু কিয়? ঐ ল'ৰা, এনে তই মানুহ নে গৰু হা? এজনী ছোৱালী এটা ল'ৰাক কেলে ভাল পাই তই নাজান? মই তোৰ লগত গোটেই জীৱনটো পাৰ কৰিব বিচাৰোঁ। তোৰ দৰে এটা সহজ সৰল ল'ৰা পোৱাটো আজিৰ দিনত বৰ কঠিন। সেইবোৰ বাৰু বাদ দে, কিন্তু তই মোক ভাল পালে কি পাবি ক? না তোক মই এখন ভাল ঘৰ দিব পাৰিম, না এযোৰ তোক ভাল কাপোৰ, সোণ ৰূপলৈ বাৰু নাযাওঁৱেই। সাগৰ, মই তোক ভাল পাওঁ। এই ভালপোৱা, প্ৰেম, বিশ্বাস এইবোৰেহে ঘৰ এখন ঘৰ কৰি ৰাখে। অঁ, আনতকৈ টকা পইচা আমাৰ কম থাকিব পাৰে, কিন্তু আমি সুখী হ'ব পাৰিম। তই প্ৰেম ভালপোৱাবোৰক টকা পইচাৰ লগত তুলনা নকৰিবিচোন। শেৱালি, তোক দিবলৈ মোৰ একোৱে নাই। না মোৰ সা সম্পত্তি আছে, ঘৰৰ ভেটিটো আৰু দোকানৰ ভেটিটো বাহিৰে মোৰ ওচৰত যে একোৱে নাই। মানুহে প্ৰত্যেক দিনে হাঁহে ঠাট্টা কৰে। এনেকুৱা এটা জীৱনত তোক কেনেকৈ ৰাখিম ক? পাৰিবি তই এনেকুৱা এটা জীৱনৰ লগত সুখত থাকিব? ঐ সাগৰ, তই মোক ভাল পাৱ? ঐ, তই কান্দিছ কিয়? তই মোক সঁচাকৈ ভাল পাৱনে? মই তোক ভাল পাওঁ, বহুত ভাল পাওঁ। সদায় এনেদৰে থাকিবিনে? থাকিম তোৰ লগত।
কি হ'ল ল'ৰাহঁত জেলৰ পৰা পিছে কেতিয়া ওলালি হ'ল আজি 2 দিনমান পাছে 4 মাহ জেলত থাকি কেনেকুৱা লাগিলে তহঁতৰ বহুত কষ্ট একদম মহ কামোৰণ পৰুৱাই কামোৰে খোৱা বোৱা ভাল নহয় বহুত কষ্ট দেই সেইটোৱেতো কথা তহঁতি হাঁহ কুকুৰা ছাগলী এইবোৰলৈকে ঠিকেই আছিলে গাঁৱৰ ৰাইজে গাঁৱতে বিচাৰ কৰি তহঁতক এৰি দিছিলে তাৰপিছত গৰুনো বাৰু তহঁতি চুৰ কৰিব লাগেনে আৰু তহঁতি যি ঘৰ মানুহৰ পৰা গৰু চুৰ কৰিছ সেই ঘৰৰ মানুহে নিজে এসাঁজ ভাত খাবলৈ চিন্তা কৰিবলগীয়া হয় তহঁতি বাৰু তাত চুৰ কৰিব লাগেনে নকৰিনো কি কৰিবি অ' ইমানখিনি পঢ়া শুনা কৰিলোঁ কাগজ পত্ৰখিনি এনেই ঘৰত পৰি আছে চৰকাৰী চাকৰি দি ভাগৰি গ'লোগৈ আৰু ঘৰত খেতি যিকেইটাও কৰিছিলোঁ বানপানী উটাই লৈ গ'ল কি কৰিবি নহ'লে সেইটো অকল তোৰে সমস্যা নহয় প্ৰায় সংখ্যক ল'ৰা সেইটোৱে সমস্যা হৈ আছে তথাপিতো এনেকৈ চুৰ কৰাটো সমাধান নহয় হাতত যি 2-1 থাকে সেইকেইটা চলি থাকিব লাগিব আৰু এই 2 টকা লৈ চলি থাকিলে নহ'ব নহয় এই ফুটনিতে মই লগৰবোৰ দেখাবৰ কাৰণে বাইকখন ল'লোঁ আকৌ এই EMI আছে নহয় EMI দিবলৈ আমি চিন্তাত পৰি যাওঁ মই মোবাইল ল'লোঁ ফুটনিতে সেইটো EMI আছে এতিয়া মই জেললৈ যোৱাৰ পাছত ডিলাৰে বাইকখন টানি লৈ গ'ল মোৰ হাতত যিটো মোবাইল আছে সেইটো এনেই পৰি আছে এতিয়া অফ হৈ আছে এতিয়া সেইটো EMI নিদিলেও নহ'ব এতিয়া আকৌ মাথা মাৰিব লাগিব EMI ক'ত পাওঁ পাছে এতিয়া আকৌ কি তহঁতি চুৰ কৰিম বুলি ভাবিছনে নে বেলেগ কামত মন দিবি নাই এইবাৰ আমি চুৰ নকৰোঁ এইবাৰ আমি চৰকাৰী চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিম আৰু মই খেতি ধৰিম বুলি ভাবিছোঁ চাওঁচোন কি হয় ভালে ভাবিছ ঐ আমাৰ ভালপোৱা আজি প্ৰায় 4 মাহেই হ'ল তই কিন্তু আজিলৈকে আমাৰ ঘৰলৈ যোৱা নাই আজি কিন্তু মায়ে মাতি পঠিয়াইছে তই যাব লাগিব হয় নেকি ঠিক আছে যাম দে আৰু ভাল পোৱাৰ দিনৰ পৰা ধৰি আজিলৈকে মই তোক একোটা দিব পৰা নাই আজি ভাবিছোঁ বজাৰৰ পৰা তোলে ভাল চাদৰ মেখেলা এযোৰ আনিম তই যাবি নেকি মোৰ লগত বাহ তই মানে মোক চাদৰ মেখেলা দিবি যাবলৈতো মোৰো মন আছিলে কিন্তু মায়ে আকৌ ঘৰত কাম দুটামান কৰিবলৈ দিছে নহয় আৰু তাতে আজি তয়ো আমাৰ ঘৰলৈ যাবি ঘৰখনটো অলপমান চাফা কৰি ৰাখিব লাগিব তেন্তে হ'ব দে তই যাব নালাগে কিন্তু এটা কথা মই যে তহঁতৰ ঘৰলৈ যাম তই কিন্তু মোক ৰাস্তা আগৰ পৰা আগবঢ়াই নিব লাগিব মোৰ অকলে যাবলৈ লাজ লাগিব নহয় দেই আই ঐ ইমান লাজ নে মোৰ মাৰ হ'বলগীয়া যোৱাইটো হে পাগলী মই যাওঁ দে হ'ব যা আজি অকণমান সোনকালে আহিবি হাঁহৰ মাংসটো বনাই থবি মাজনী মাজনী সি কিমান সময়ত আহিব তালৈ ফোন এটা কৰচোন পাবহি ৰ সি বজাৰলৈ গৈছে কিবা এটা আনিবলৈ মোৰ ভাত আৰু দালি ৰান্ধি হ'ল সি আহি পালেই হাঁহৰ মাংসকণ বনাম বাহ জোৱাইলে ইমান মৰম নে হেল্ল' ঐ ছোৱালী তই ঘৰতে আছনে তেতিয়াহ'লে আহচোন মই তহঁতৰ ঘৰৰ এই সন্মুখৰ পথাৰ দৰতে আছোঁ আহচোন আহ আকৌ আমাৰ ঘৰলৈ গুচি নাহ কেলে মই দেখোন অথনি কৈছিলোঁ তোক তহঁতৰ ঘৰলৈ যে যাব লাজ লাগে আহ পথাৰলৈ আহ হ'ব দে তই তাতে ৰ মই গৈ আছোঁ তোক লৈ আহিমগৈ কোনে ফোন কৰিছিলে সাগৰে ফোন কৰিছিলে তাৰ বোলে আমাৰ ঘৰলৈ আহিবলৈ লাজ লাগিছে মোক লৈ আহিবলৈ মাতিছে লৈ আহোঁগৈ ৰ হ'ব দে তই যা আৰু অলপ সোনকালে আহিবি ঠিক আছে হ'ব ঐ ইয়াতে ৰলি যে আমাৰ ঘৰলৈকে যাবলৈ মন নাই নি মা ৰখি আছে নহয় তহঁতৰ ঘৰলৈকে যাবলৈ আহিছিলোঁ অকলে যাবলৈ আকৌ লাজ লাগে নহয় মোৰ তোলৈ আজি মই বস্তু এটা আনিছোঁ এইযোৰ লচোন ইয়াতে দিলি যে ঘৰতে দিবগৈ পাৰিলিহেঁতেনচোন ঘৰত মাছৰ দিবলৈ লাজ লাগিব নহয় মোৰ চাচোন কাপোৰযোৰ কেনেকুৱা লাগিছে বাহ বৰ ধুনীয়া লাগিছে আচ্ছা হালধীয়া ৰঙৰ চাদৰ মেখেলা পিন্ধিলে তোক বৰ ভাল লাগে সেইকাৰণে লৈ আহিছোঁ আকৌ সেইবোৰ বাদ দেচোন এই কাপোৰযোৰটো চাগে বৰ দাম লৈছে তই ইমানবোৰ পইচা ক'ৰ পৰা পালি মোৰ হাতত পইচা অলপ আছিলে আৰু দোকানৰ পৰা পইচা মিলাই লৈ আহিলোঁ আৰু চা তই এইবোৰ বস্তু দি মোক মৰম দেখুৱাব নালাগে মোক অকল তোকহে লাগে এইবোৰ বস্তু নহয় মৰমতেহে আনিছোঁ তোলৈ নালাগে মোক এনেকুৱা মৰম দেখুৱাব তাৰ সলনি এইবোৰ বস্তুত পইচা খৰচ কৰাতকৈ তোৰ দোকানত অলপ মাল ভৰাবিচোন চেনি অলপ আনিবলৈ গ'লে চেনি অলপ নাপাওঁ চাহপাত আনিবলৈ গ'লে চাহপাত নাপাওঁ এনেকৈ হ'লে দোকানত তলা লগাই বহি থাকিব লাগিব কথাবোৰ অলপ ভাবি চাবি ভৰাব লাগিব ৰ এতিয়া যাওঁ ব'ল আমাৰ বাবে চাগে বোমা ৰখি আছে কি বৰমা মা বুলি ক'ব নোৱাৰ হ'ব দে এতিয়া যাওঁ ব'ল আমাৰ বাবে চাগে মা ৰখি আছে হ'ব
আৰু শুনচোন তই বাৰু মোৰ লগত সদায় থাকিবিনে এনেকৈ আছোঁ আৰু সদায় থাকিম কথা দিলোঁ তোক ব'ল এতিয়া